হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? সকলো ভালেনে? গুড ইভিনিং। মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো কাৰোবাৰ কাৰণে সহায় হ'ব বুলি। আৰু আজিকালি এইবিলাক কাম সকলোৱে জানে নহয় জানো। তথাপিও মই ভিডিঅ'টো আগবঢ়ালোঁ কাম বনৰ মাজেৰে ঘৰৰ চম্ভালাৰ উপৰিও ল'ৰা ছোৱালীৰ লগত মই কি কৰোঁ তাকে। এখন চাদৰ দহি বাতি আছিলোঁ, যিহেতু আগটো এটা খতম হ'ল আৰু এইকেইখন চাদৰ মোৰ কমপ্লিট হ'ল বাৰু দহি বাতি পতি লগাই এনেকৈ থৈ দিছোঁ আলনাতে। অৰ্ডাৰ আছিলে এইকেইখন মোৰ। তাৰপৰা আৰু আছে মেখেলা মুগাৰ এনেকৈ 4খন। এইকেইখন এতিয়া অকণমান আগত দিছেহি, এইকেইখনো চিলাব লাগিব। দহি বটা কামটো আজৰি হৈ লওঁ। আৰু এখন চাদৰ আছে। দহি বটা কামটো বিশেষকৈ মানে কেনেকৈ বাটে কি কৰে সেইবিলাক দেখুৱাই নাথাকোঁ। এইয়া বেটি ওলালেহি কামৰ মাজতে, তাই এতিয়া হাই কৰে মানে। আৰু এই অলপ আগত যে দেখুৱাই আছিলোঁ চাদৰখন দহি বাতি থকা এইখন, আৰু কেনেকুৱা লাগিছে জনাবচোন দেই। যদি কাৰোবাক যদি পতিলি খোৱা আৰু মানে ফল্চ মেখেলাৰ মানে কেনেকৈ খুৱাই দহি বটাৰ ভিডিঅ' লাগে ক'ব, মই দিবলৈ চেষ্টা কৰিম। কমেণ্ট কৰিব। আৰু সকলোৱে জানেই, তথাপিও মানে কৈছোঁ আৰু কিছুমানে নেজানিব পাৰে ন। আৰু মোৰ চেনেলটোত নতুন মানে যিসকলে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই। আৰু যিসকলে কৰি থৈছে অশেষ ধন্যবাদ। এইবিলাকেই আৰু আজৰি সময়ত কৰি মই ভাল পোৱা কামবিলাক। এনেই লগত ডাঙৰ বেটীৰ লগত বাৰু ইমান এইবিলাক ঝামেলা নাই, তাই নিজৰ কাম নিজে কৰে এতিয়া। তাৰ পৰা মোৰ এইকেইখন চাদৰ হৈ যোৱাৰ পিছত এইফালে মই 2খন মেখেলা মই দিনতে চিলালোঁ বগা। ওচৰৰ বমা এজনী আহি দিলেহি, গধূলি আগে নিমহি কৈছিলে, মই চিলাই কমপ্লিট কৰি থৈছোঁ। আৰু এইফালে এতিয়াই মানে মিষ্টাৰ যিহেতু নাইট শ্বিফ্ট আছে, ডিউটি যোৱাৰ আগে মই ভাবিলোঁ এখন মেখেলাখন কাটি মেলি চিলাই মানে ল'বলৈ ষ্টাৰ্ট কৰোঁ। আৰু এইফালে এনিয়ে কেমেৰা দেখিলেই হাই কৰে। মেখেলাখন চিলাই মেলি তাৰপিছত যিহেতু সন্ধিয়া হ'বলৈ বহুত টাইম বাকী আছে, এখন চিলাই লওঁ। তাৰপিছতহে ঘৰৰ মানে যিখিনি সন্ধিয়াৰ কাম মানে কৰিব লাগে সেইখিনি কৰিম। মিষ্টাৰকো পঠিয়াই মেলি মানে এইবিলাক কৰি আছিলোঁ মই। আৰু এই ধূলিবিলাক ইমান চফা কৰাৰ পাছতো ক'ৰ পৰানো ওলাই নিজেই গম নাপাওঁ। মানে ক'ৰবাত নহয় ক'ৰবাত ধূলি অকণমান থাকিবই, যিহেতু একেবাৰে মানে আমনি লাগি যায়গৈ আৰু দেই। কাৰ হয় এনেকুৱা ক'বচোন। তাৰ পৰা মোৰ সন্ধিয়া চাকি বাতি দি মেলি আজৰি হৈ ভাত পানী বনাই, আজি সোনকালে বনাই দিলোঁ। ডাঙৰ বেটীক পঢ়িব দিছোঁ, এফালে সৰু বেটীয়ে ইফাল সিফাল ঘূৰি ফুৰিছে। মই এইখিনি টাইমতে আজৰি আছোঁ যেতিয়া ভাত পানী দেৰিকেই খোৱা হ'ব। ভাবিলোঁ মেখেলাকেইখন চিলাই থৈ দিওঁ, আহি লৈ যাবহি, মই ৰেডি কৰি থওঁ। এইফালে এনেকৈ কাটি লৈছোঁ, যিহেতু মোৰ 3খন মেখেলা, এইফালে 4খন মেখেলা মানে চিলোৱা হৈয়ে গ'ল। আৰু এইখন আছে, এইখনো চিলাই লওঁচোন ভাত মানে নোহোৱা আগৰলৈকে আৰু নোখোৱালৈকে। এনেইহে আছোঁ, অকণমান মানে টাইমটো পাছ হ'ব আৰু মোৰ কামখিনিও শেষ হ'ব। আৰু গৰম কেনেকুৱা জনাবচোন। ইমান গৰম ন, ৰ'দ দিলেও গৰম, বৰষুণ দিলেও আমনি, কি ক'ম আৰু উপায় নাই। মই মানে মেচিনটো ভিতৰতে থৈ দিছোঁ, যিহেতু ৰাতিও মই কেতিয়াবা এনেকৈ অৰ্ডাৰ থাকিলে মই চিলাওঁ। আৰু বাহিৰত থৈ দিলে কি হয় মানে এই মাহঁত এনেকৈ দেউতাহঁত শুই থাকে, মেচিনটো মানে ঘট ঘট কৰি থাকিলে সিহঁতৰ টোপনি ক্ষতি হয়। সেইটো কাৰণে মই ৰুমলৈকে মেচিনটো এনেদৰে ভৰাই আনিলোঁ। এখন মেখেলা মই ফল্চ লগাই আছোঁ, লাষ্ট মেখেলা যিহেতু। এতিয়া অকল হাতৰ কাম সকলোকেইখন মেখেলা চিলাই মেলি আজৰি লগালে কি হয় ওপৰডোখৰ মানে এতিয়া ইয়াত মই দেখুৱাই দিছোঁ, বুজাইতো বুজিছেই। এইখন বিছনা চাদৰ পৰা নাই দেই, একেবাৰে পাৰিম মানে। বেটীয়ে বিছনা চাদৰখন পাৰি থ'লে তাই উঠাই দিয়ে। আৰু এইডোখৰ এতিয়া ওপৰত যিটো মানে মেচিনত চিলাই মাৰে, মই সেইটো এনেকৈ মেচিনত নেমাৰোঁ মানে। আগতে মাৰিছিলোঁ, দেখিবলৈ ভাল নালাগে মানে, হাতে চিলাই মাৰিলেহে দেখিবলৈ ভাল লাগে। আৰু দেখুৱাই নাথাকোঁ আৰু সকলোৱে জানেই যিহেতু। এতিয়া মই এখন হাত চিলাই মাৰি তাৰপিছত আমি ভাত খামগৈ, বেটীহঁতকো দিম। এয়া বগা 2খন বাৰু হৈয়ে গ'ল, সেইকেইখন ফল্চ খুৱাব লগা নাছিলে, এনেই চিলাবহে দিছিলে বমাই চিম্পুলকৈ ঘৰত পিন্ধিবলৈ। আৰু এইখিনি মোৰ মানে কি হ'ল, আজি চব কমপ্লিট কৰোঁ, কাইলৈ ইস্ত্ৰি মাৰি গধূলিলৈ দি দিম মানে মেখেলাকেইখন, আহি লৈ যাবহি। আৰু মোৰ ভিডিঅ'বোৰ কোন জেগাৰ পৰা চাই আছে জনাবচোন দেই।
ভাল লাগে মানে জনালে আৰু এইখন মানে এতিয়া কি হ'ল এখন মই হাতৰ চিলাই মাৰিম যিহেতু মেচিনত মানে কি হ'ল চিলাইটো মাৰি দিলে ভাল নালাগে মানে আগতে কৰিছিলোঁ দেখিবলৈ ভাল নালাগে সেইটো কাৰণে হাতে যদি মিহি মিহিকৈ চিলাইটো মাৰে দেখিবলৈও ভাল লাগে আৰু এইবিলাক দেখুৱাই নাথাকোঁ আৰু সকলোৱে জানে যিহেতু কেনেদৰে চিলাই আজিকালি মানে মেচিনটো জানিলেও হয় আৰু মেখেলা চিলোৱা কিবা চিলোৱা এনেকৈ ইউটিউবত চাৰ্চ মাৰি চালে কৰিলে সকলো হৈ যায় নহয় জানো এয়া মই এফালে এনেকৈ মেচিন থৈ দিছোঁ আৰু এফালে আলনাডাল এয়া চিলাই মেলি যিহেতু কমপ্লিট হ'ল মোৰ এয়া এইডোখৰত এনেকৈ মই হাতেৰে যিহেতু মাৰি দিছোঁ এয়া দেখিছেনে গম নাপায় মিহিকৈ মাৰি দিলে দেখিবলৈ ধুনীয়া লাগে এয়া গম পালেনে আৰু মোৰ ভিডিঅ'টো চাই আজি কেনেকুৱা পালে জনাবলৈ নাপাহৰিবচোন দেই অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই গুড নাইট